হাতৰ পৰা কি উৎপাত চলিয়া তো পাইছা না আইছো স্যার কোনোটো বাকি ৰহা নাই নাই স্যার তই কি মন কৰি আছা মই কৈ আছো তো সব দিনাই আও কিবা মন কৰি আছা দিনে দিনে না হৈ গৈছে অলপ ভালকে খাওঁ বস্তু স্কুলত আহিলে তুমি কৰি আও কি হয় তই চাংচাং খাই আছিলি নেকি চোৱা চোৱা গুদম চোৱা মনা নাই এনেকৈ ছাৰ পাহেলো আৰু কি কৰিবি আৰু উপায় নাই এনেও ফুৰিব বুলি নকয়তো ছাৰ কি কোৱা চোৱা গুদম মাৰিব ছাৰ হ'ব দে তাই কিন্তু কোনে উল্টা কাই স্কুলত দিছে তাই একটু ব্যবহার না না আজি 18 তারিখ হলে 28 তারিখ লিখি দিছা তাই যাসো মারো চলিয়া তোমাকে জানা না 15 আগস্ট কি হয়েছিল জানা না 15 আগস্ট আমার দেশখন আজাদ হয়েছিল ঠিক তেনেকুৱাকৈ এটা পৰীক্ষা আছে পৰীক্ষা পাছ কৰাৰ পিছত তোমাক মই আজাদ কৰি ছাৰ পিছে আজি মিঠে খাওঁ মিঠে মিঠে খাব লাগে আপুনি পাই এটা মিঠে চিধা খালি খাওঁকে থাকি মিঠে চিধাই একো নাই পঢ়াত মন নাই খালি মিঠেই খাওঁ লকডাউনত খাব নাপায় মানুহ মৰি আছে ইয়াৰ খালি আকৌ মিঠাই খাওঁ কোনোবা নাখায় মৰিলা বুলি আমিও মৰিম নেকি নাখায় পকেটত পইচা নাই তাকে নহ'ব পৰীক্ষা দি থাক দেখি থাক কোনে কিবা লগাই লৈ আছা পৰীক্ষা ভাত ক'বা নোৱাৰা চুপচাপ কৰি থাক পৰীক্ষা দে আৰে ছাৰ আগতে ক'ব লাগে মিঠাই খাব নাপাওঁ বুলি পৰীক্ষা দিবাই নাহিলোঁ নাহিলি কি হ'ল ঘৰত খেলি গ'লো হয় পৰীক্ষা লৈ আহিলেও হয় তাতে কিবা ডাঙৰ কথা হ'ল তই কি বান্দৰ খুজি আছা কি হৈছিল এই কিবা কামুচি ছাৰ কিবা কামুচি আহি থাকোঁতে কিবা কামুচি এই পিছাচাটো আহিলা মানে কিহে কাম কৰিলে ইমান জংঘল হৈ আছে ইমান জংঘল ছাৰ বেছি চিৰিয়াছ হৈ যায় দেখোন পৰীক্ষা বুলি বেছি চিৰিয়াছ নহবি আকৌ নহ'লে হস্পিটেলত ভৰ্তি কৰাব নহ'লে মাৰি মাৰি কাপিলে লাল পৰীক্ষা ভৰ্তি একেলাই দিম নেকি নাহে পৰীক্ষা সেই ছাৰ কি আইনে খং কৰা ইমান খং কৰিব নালাগে দে মাথা বেয়া নকৰিবি ছাৰ মাথা পাতি নকয় মোৰ বুলিহে কয় দিমাগ কাষ্টমাৰ কৰে ছাৰ কৰি ৰাখিবি বেছি বেক কৰি থাকিলে কুকুৰা চৰাই বনাই দিবি তলে যে কণী বাহিৰ কৰি কুকুৰা চৰাইটো ইমান নকৰে কিনিয়ে কৰে ছাৰ কুকুৰা চৰাই কণী নাপাৰে নহয় কুকুৰি চৰাই কণী পাৰে চব পৰীক্ষা দি ছাৰে কুকুৰি কথা কওঁ কিয় ইমান খং উঠিছে ছাৰে নহয় এটা কিনি জ্বলি গৈছে বেছি আহিব লাগে একেবাৰে 32 টাকা কৰে কিন্তু তোৰ আকৌ কি হ'লে মোক গালি কৰবা মোৰ খৰচ গালি নহয় তোৰ মাৰটো ধৰি লৈ যে বুলি শিকাই দিয়ে তহঁতে স্কুলত পঢ়িবা আহা নে ছোৱালী ধান্দা নহয় মাথা চাথা বেয়া কৰি দিলে মোৰ চব বহি যাওক এই নহয় ছাৰ খং উঠিব লাগি মই ইয়াৰ কাণৰ মাকৰি চাকৰি বাহিৰ কৰি দিম কিন্তু মই ছোৱালী চাব হোম পঢ়িব নহ'ব ছাৰ মই ক'ত পঢ়িবা হয় মই মাল পতাবাই আহোঁ ছাৰ মইনো ক'ত পঢ়িবা আহোঁ ছাৰ মই প্ৰেম কৰিবাহে আহোঁ ছাৰ কি কৰি তই কি কৈছা আৰু চাবা গৰুহাট তহঁতৰ কাৰণে এই স্কুলত দিনে দিনে ছোৱালী মানে সংখ্যা নোহোৱা হৈ গৈছে ইহঁতৰ ইমান কচু ছাৰ ই ভেলাৰ দুটা মেলাই গোটেই স্কুলৰ ছোৱালী হোৱা মনে মনে ফুৰাব স্কুলত নামভৰ্তি কৰি আছে
হা তই বোলে বৰ জ্ঞানী গাঁৱত জ্ঞান দি ফুৰা হা ঐ গৰু তই কচোন এনে এটা সমস্যা যিটো সমস্যা কৰিলেও প্ৰব্লেম নকৰিলেও প্ৰব্লেম পাৰোঁ ছাৰ মই ঐ এহেঁতে ক'ত গ'লে মোক দেখোন মুঠিয়াই আহিবা নিদিলা ছাৰহঁতে এহঁতে মুঠবা যাম বুলি কৈ কিনে পলাইছি কিজানি ভয়তে পৰীক্ষা দিয়াৰ ভয় পলাবই কৰে সিহঁতে পাগৰ প্ৰতি হাত ভৰা আছিলে কিন্তু মোক মুঠি পেলাই আহিবা নিদিলে ঐ দে আছোন দে আৰু ঐ তই কচোন কি কৈছিলি তই সমস্যাটোৰ কথা ছাৰ সমস্যাটোহে কৈছোঁ ধৰি লোৱা আপোনাৰ স্কুটিখন বহুত ছোৱালীৰ মাজত জুই লাগিল এতিয়া খুলিলেও প্ৰব্লেম নুখুলিলেও প্ৰব্লেম নাই ছাৰ সমস্যাটোহে কৈছোঁ চলিহাত এতিয়া তোৰ হিন্দী ব্যাকৰণ কম হিন্দী ব্যাকৰণ যিটো পুৰুষ বা আমি মতা বুলি কওঁ হা সেইটো হ'ল পুলিংগ আৰু যিটো লেডিজ স্ত্ৰী বা আমি মাইকী বুলি কওঁ সেইটো হ'ল স্ত্ৰীলিংগ মাৰি আছা ঐ হা কিহৰ চিটি মাৰি আছা তই নহয় ছাৰ এনে ট্ৰাই কৰিছোঁ তাই কৈছা কৈছোন গৈ তই তোৰ যে সদায় স্কুলত খিচাৰি খা খিচাৰি কেনেকৈ হয় খিচাৰি খাব কৈছোঁ তাই কেনেকৈ খিচাৰি বনাব খিচাৰি নাজানো ছাৰ নাজানা তই কৈছোঁ তাই কি ছাৰ খিচাৰি মানে কি খিচাৰি কেনেকৈ হয় খিচাৰি নাজানো মই খাব লাগে খাওঁ আৰু নাজানা তই এটা নাজানো ছাৰ নাজানা ছাৰ মই ব্যাকৰণ বোলে জানো ব্যাকৰণ মই খিচাৰিৰ কথাহে সুধিছোঁ দেচোন বাৰু ব্যাকৰণ তোকে কওঁ বিয়া হোৱাকৈ ব্যাকৰণ বোলে ছাৰ দুৰ্বল মই তহঁতক খিচাৰিৰ কথাটো কৈ আছোঁ সদায় আঙুলি চেলফি চেলফি খান আকৌ ক'ব নোৱাৰে খিচাৰি মানে কি খিচাৰি মানে হ'ল কি জানা নে নাজানা কি ছাৰ শুনি লওঁ ভালকৈ এই 5 কেজিমান চাউল আধা পোৱামান সেই মচুৰ দালি আৰু সেই 25 গ্ৰামমান মিঠাতেল অলপমান হালধি গুড়া অলপমান নিমখ দি এই একেলগে যে ঘটমুটুকৈ বনাই দিয়ে তহঁতক খাব লাগি এই সিটোকে এই খিচাৰি বুলি কয় তাকে দেখোন তহঁতৰ আঙুলি চেলফি চেলফি খা কিন্তু খিচাৰি বুলি তাকে ক'ব নোৱাৰা নে তহঁতে হয় নেকি ছাৰ সেয়ে খিচাৰি এইটোৰ কাষত ই বহি আছে ই পুলিংগ নে স্ত্ৰীলিংগ কচোন তাই ছাৰ মই ইয়াক 100% ক'ব পাৰিম ই পুলিংগ নে স্ত্ৰীলিংগ ছাৰ কচোন বাৰু ই পুলিংগ ছাৰ কাৰণ ইয়াক মই পেচাব কৰা দেখা পাইছোঁ চলি ভাবি ল এডাল আম গছ ছাৰ কথাটো কমাই নাই কথাটো আগতে শুনিলো ঠিক আছে ছাৰ আকৌ মাতিছি কথাটো ভালকৈ শুনি ল ধৰি ল এডাল আম গছত 16টা নেমু টেঙা আছিল তাৰে তই 13টা কল ছিঙি আনিলি এতিয়া গছডালত কেইটা আৰে ছাৰ এইটো কি প্ৰশ্ন হ'ল এইটো জেনেৰেল নলেজ হয় জেনেৰেল নলেজ তোৰ মাথাটো স্মাৰ্ট হ'ব স্মাৰ্ট গৰু ক কেইটা আপেল খাবইটা ছাৰ 9টা হাতী থাকিব গছত 9টা হাতী থাকিব বা তই কেতিয়াবা ইমান জানা হ'লি ছাৰ মই স্কুলত আহোঁতে ছাগলীৰ কণী খাইছিলোঁ ছাগলী কণী খাইছিলি ছাগলী কণী পাৰে নেকি ছাৰ আম গছত যদি নেমু টেঙা কল আপেল লাগব পাৰে মোৰ ছাগলীয়ে কিয় কণী পাব নোৱাৰে তাৰা বহু মাষ্টৰৰ লগত তই মুখে মুখে তৰ্ক কৰিব পাইছা মুখত দুখন মুখে মুখে লগাই নে ছাৰ চব গৰু আকৌ টেপেচকৈ মাত দিলি নে তই এই চলিহা পঢ়াটো তহঁতে একেবাৰে বিদ্যাৰ সাগৰহে তই একেবাৰে কচোন গান চান গাব পাৰা নাই তহঁতে গান এটা গাচোন তই এই মই নৰো ছাৰ মোৰ লাজ লাগে হয় আকা ছাৰ মই পাৰোঁ ছাৰ এটা বঢ়িয়া গান গাবা গাচোন গা তই গা ছাৰ থিয় হৈ যাম ছাৰ গা থিয় হৈ গা কঁঠাল গুটি ভণ্টি তোমাৰ চুলি জুতি মাৰে দিব পাউডাৰ বহি বাপেৰে দিব বেলুন গাঁঠি বঢ়িয়া পাইছে ছাৰ বঢ়িয়া পাইছে চলিহাত আজি এতিয়া পৰীক্ষা সমাপ্ত কৰিলোঁ আজিৰ কাৰণে ছুটি তহঁতৰ যা যা নমস্কাৰ বন্ধুসকল আমাৰ ভিডিঅ'বোৰ কেনে পাইছে চাই কমেণ্ট কৰি জনাব আৰু আমাৰ এইকেইদিন ভিডিঅ' দিয়াত অলপ দেৰি হৈছে কাৰণ আমি ভেকচিন লৈছিলোঁ ভেকচিন লোৱাৰ কাৰণে অকণমান গাটো বেয়া হৈছে তাৰ কাৰণে এইকেইদিন দিব পৰা নাছিলোঁ আৰু আপোনালোকেও লওক ভেকচিনটো ল'ব লাগে
আৰু বহুতে আমাক কমেণ্ট কৰি সুধিও আছে আৰু পাৰ্চনেলি মেছেজ কৰি সুধি আছে যে ভিডিঅ'বোৰ কিয় দেৰি হৈছে, বাদ দিছে নেকি এনেকুৱা। আমি একো বাদ দিয়া হোৱা নাই, কিন্তু আমাৰ এই প্ৰব্লেমৰ কাৰণে অলপ দেৰি হৈ গৈছে। আমাৰ ভাল ভাল ভিডিঅ' এইকেইদিনত আহিব। যমৰাজৰ পাৰ্ট 2 আহিব, প্লাছ ৰাইজৰ ভাৰ আহিব, আৰু এটা নতুনকৈ স্কুলীয়া খণ্ড এটা বনাইছোঁ, এইটো আপোনালোকে উপভোগ কৰিব পাৰিব অতি সোনকালে। আৰু আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ সৈতে। এইখিনি কৈ নমস্কাৰ।